हेलो एवरीवन मैं मोर अन्य एटी भिडिओले आपनालोকক स्वागतम जनाइছো एया आमी गई आছো गुवाहाटी माने बिशेष एटा कारणतহে গৈছো दे ब्रिटिक লৈ যোৱা নাই মা মই গলো হাজবেন্ড গলে লগত ড্ৰাইভাৰ আছে আমি হস্পিটাল যাব ওলাইছো মোৰ জেঠাৰ কন্ডিশনটো ইমান ঠিক নহয় তেহেতে হস্পিটালত ৰাখিছে সেই কাৰণে ভাবিলো আমি গৈ আহো আৰু সৰু বাচ্চাটো নোৱাৰি নিব হস্পিটালত নিয়াতো উচিত নহয় হে তাই ঘৰত থৈছো মানে বৰমাকৰ ওচৰত থৈ আহিছো আৰু এয়া যে দেখিছে আমাৰ ঘৰৰে কৰদৈ হয় মই নিজে পাৰিছো এয়া অলপ নিবৰ কাৰণে জেঠিমাৰ কাৰণে যেহেতু গাঁৱৰ বস্তু বা ঘৰৰ বস্তু সকলোৱে ভাল পায় ন এয়া মই ভাবিলো অলপ লৈয়ে যাওঁ আৰু এয়া মই ভাত বনাই আছো ভাত পানী বনাই খাই মেলি আমি পিছবেলাকৈ গৈছো যেহেতু এয়া মাছ বনালে আৰু এনেকৈ আমি গৈ আছো এয়া চাওকচোন আকাশখনো ইমান ধুনীয়া লাগে ন আৰু এনেকৈ যেতিয়া গাড়ীত গৈ থাকিব কিমান ভাল লাগে এয়া আমি গৈ এঠাইত ৰলো ৰৈ কেনে আমি চাহ তাহ খালোঁ খাই মেলি আৰু এনেকৈ খবৰলৈ আহিলোঁ আৰু এইফালে মই অলপ ৰিধিক দেখুৱাই দিছোঁ তাই বৰমাকৰ ঘৰত আছে বাইকৰ লগত ইমান ধুনীয়াকৈ খাই আছে সেয়া বৰমাকে অলপ স্মৃতি হিচাপত ৰাখি থৈ দিছে আৰু তাই মানে বাইকক খুব ভাল পায় বাইকক পালে আৰু কাকো নালাগে আৰু বৰতাকে চুকাইও আছে এয়াই আৰু এনেকৈ তাইক অলপ এৰা কৰিছোঁ কাৰণ কেতিয়াবা কিবা অসুবিধা হ'লে তাইক এৰিব পাৰিম আৰু এয়া আমি য'ত চাহ খাইছিলোঁ তাৰে হোটেলখন দেখাই দিছোঁ ইমান ধুনীয়া নহয় ভাল লাগিল মই সেইকাৰণে অলপ ভিডিঅ' ৰাখিলোঁ এয়া আপোনালোকক দেখুৱাই দিছোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে এয়া ৰাতি ভিডিঅ'টি ইমান ঠিক হোৱা নাই তথাপিও যিমান পাৰি মই আপোনালোকক দেখাইছোঁ আৰু এয়া এনেকৈ আৰু ইফালে কি হয় তাইক এৰি থৈ আহিছোঁ যিহেতু দেৰিও হৈছে বহুত বেছি টাইম ৰখিব নোৱাৰিলোঁ আৰু আমি যিহেতু পিছবেলাই গৈছোঁ আৰু এয়া অলপ দেখুৱাই দিলোঁ এইফালে ঘৰত আহিব সময় হৈছে দেৰিও হৈছে অলপ জল্দি ভিডিঅ' কৰি আহিলোঁ মই আইচক্ৰীম খাব লৈছোঁ হাতত এইফালে গলিবই ধৰিছে ভাবিছোঁ জলদি খাই লওঁ এয়া আমি আহি আছোঁ আৰু ৰাতিৰ পৰিৱেশত গুৱাহাটীত গৈ খুব ভাল লাগে এয়া চাওকচোন ৰাতি মায়ে মানে আইচক্ৰীম ভাল পায় এইটো আইচক্ৰীম সেইকাৰণে কৈছোঁ যি ভাল পোৱা খাই ল আৰু এনেকৈ মায়ে খালে মোৰতো গেলিয়ে গ'ল এইফালে আমি ঘৰলৈ গৈ আছোঁ এনেকৈ টাইমতে পালোঁ কাৰণ ইফালে তাইয়ে ৰখি আছে আৰু নেক্সট দিনা বৰষুণ দিলে ইমান ভাল লাগিছে এয়া তাইৰ খুব ফূৰ্তি আৰু ইমান গৰম আছিলে গৰমত থাকিব উপায় নোহোৱা হৈ গৈছে এতিয়া বৰষুণ জাক আহিল একদম আৰু বহুত ভাল লাগিলে সেয়া মই অলপ ভিডিঅ' কৰিলোঁ মোৰ ভিডিঅ' যদি আপোনালোকে কোনোবাই নতুনকৈ চাইছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ৰিধিক কথা কেনেকুৱা পালে জনাব আজি লৈ আহিছোঁ নেক্সট ভিডিঅ' দিম পিছলৈ চাই থাকিব এয়া আমিও এনেকৈ গুৱাহাটীৰ পৰা আহিলোঁ আহি মেলি
বৰষুণ জাক পাই খুব ভাল লাগি গ'ল। তাৰপিছত এইফালে মই আকৌ নেক্সট দিনা বতাৰ কাৰণে যোগাৰ কৰিছোঁ, ঘৰৰে হয়। তিল বটিছিলোঁ, লগতে মচুন্দাৰি আৰু সেই গুণচানাৰ থোৰ বুলি কয়, আপোনালোকে কি কয় নাজানো, তাৰ মচুন্দাৰি। তাৰপিছত লৈছোঁ মই ভেদাইলতাৰ পাত, আৰু এনেকৈ বটা খাই ভাল লাগে ন, যিহেতু ঘৰতে আছে, অলপ বিচাৰাটো একো অসুবিধা নাই। এয়া খালোঁ, আজিলৈ ইমানেই।